क्या सच में ये एक हॉट आइटम नंबर नहीं है? मायूषा ओटीजी कुक्स टू परफेक्शन। देखिए मेरी फेवरेट। হেল্ল' গাইজ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 17 ছেপ্টেম্বৰ আৰু কাইলৈ 18 ছেপ্টেম্বৰ, আমাৰ মৰমৰ বাৰ্থডে। তো আজি ৰাতি আমি তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। ৰাতি কেক কাটিবৰ কাৰণে আমি এয়া প্ৰিপেৰেশ্যন চলি আছে সকলোৱে। আৰু আমাৰ মৰম বেটাই খুব নাচিছে, তাৰ বাৰ্থডে খুব ফূৰ্তি পাইছে সি গান বাজানা শুনি। আৰু মৰমৰ এইবাৰ ফাৰ্ষ্ট বাৰ্থডে। আৰু এতিয়া ৰাতি কেক কাটিবৰ কাৰণে ডেক'ৰেশ্যন চলি আছে। আঁঠুৱাটোতে বনাই দিছোঁ ডেক'ৰেশ্যন। কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাব। এতিয়া 12টা বাজিব হৈ গ'ল, নহ'লেই আৰু এতিয়া আমি কেক কাটো। আমাৰ মৰমৰ টোপনিৰ পৰা উঠি আহিছে, হামিয়াই আছে এটা আহিছে বাপুতে নক'লে কি কৰিছে বুলি আজি ৰাতি 12টাত উঠাই এই কেক কাটি দিলে আমাৰ মৰমে। হেল্ল' গাইজ, আজি হ'ল 18 ছেপ্টেম্বৰ। এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু আমি ৰেডি হৈ গ'লোঁ বাৰ্থডেৰ কাৰণে। এয়া গেষ্ট আহিবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে আমাৰ পাৰ্টি ষ্টাৰ্ট হৈ গৈছে। আপোনালোকেও সকলোৱে আমাৰ মৰমৰ পাৰ্টি এনজয় কৰক।
এয়া আমাৰ বাৰ্থডে বয়ে নিজৰ বাৰ্থডে পূৰা এনজয় কৰিছে, খুব নাচিছে। আৰু এতিয়া আমি এয়া কেক কাটিবলৈ লৈছোঁ। এয়া হৈছে আমাৰ মৰমৰ বাৰ্থডে কেক। আৰু এইটো কোন ওলাইছেহি, ফটো মৰা ধান্দা অকল। আৰু এয়া স্প্ৰে আহি কেমেৰা বন্ধ, একো নোলোৱা হৈ থাকিলে। আৰু এইবাৰ হৈছে আমাৰ খোৱা টাইম। এবাৰ আমি খাই লওঁ দেই।
এয়া হৈছে বাৰ্থডে শেষত শাহু বোৱাৰীৰ ডান্স। সকলোৱে এনজয় কৰক। আপোনালোকে সকলোৱে আমাৰ মৰম আৰু আশীৰ্বাদ দিব। সি যাতে ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে আৰু এজন সফল মানুহ হ'ব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন যদি কোনোবাই চাইছে আমাৰ ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব।